হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ সৰু এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। হেল্ল' এভৰিৱান, আজি হৈছে ঈদ, কিন্তু মোৰ আজি দিনটো আৰম্ভ হৈছে মৰ্ণিং 4:30 বজাৰ পৰা। সকলো শুই থকাৰ সময়তে মই ওলাইছোঁ। তো গাইজ, মই ওলাইছোঁ এতিয়া বৰ্তমান মোৰ যোৱাকালি বাকী থকা কামখিনি শেষ কৰিবলৈ, যাতে দিনটোৰ বাবে মই ফ্ৰী হৈ যাওঁ। তো গাইজ, বলক তেনেহ'লে মোৰ ভাল লগা জুবিনদাৰ এটা তো ফাইনেলি গাইজ পাই গৈছে। এসি গাড়ি বিজনেস করি তো গাইজ, এতিয়া কাম শেষ হ'ল, এতিয়া ঘৰলৈ যোৱাৰ সময়। তো গাইজ, ৰুমলৈ যাবলৈ বুলি ওলাইছোঁ। বলক তেনেহ'লে আপোনালোক সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ঈদ মুবাৰক। আহি এতিয়া ৰুম পাবলৈ হৈছোঁহে। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন, আৰু এনেকুৱা ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।